हेलो नमस्कार आज मैं अंजुमा यास्मिन एट नतुन भिडिओ अपना स्वागतम जानाइছোঁ। आज आमार होइছে ईद शॉपिंग एंड बिहू शॉपिंग किन्तु मे बी मैं এই ভিডিঅ'টো আজি আপলোড মানে ঈদৰ আগত আপলোড নকৰিব পাৰোঁ কাৰণ কি হৈছে গেৰাণ্টি নাই হা। মই আপোনালোকে ভিডিঅ'টো চাব আজি অকল ফেঞ্চি বজাৰ বুলিয়ে নহয় মানে কি আজি আমি বহুত ঘূৰিম পুৰা ঘূৰিম বুলি আহিছোঁ আৰু তো আপোনালোকে চাব ভিডিঅ'টো লাষ্টলৈ ক'ত ক'ত ঘূৰিম দিনটো পুৰা ঘূৰিম এনজয় কৰিম পাৰ্ক যাম চবখিনি দেখাই থাকিম। আৰু আমাৰ এন্ট্ৰি হ'ল ফুল মাৰ্কেটৰ পৰা। আমি এন্ট্ৰি এইটো ৰাস্তাতে কৰোঁ আৰু ফুলবিলাক দেখিলে কিনো লাগি যায় ন, বাৰু নিকিনো দিয়কচোন। আজি আমি বুলি নহয় মানে গোটেই আৰিয়া ফেমিলি আহিব চাগে। মই আৰু আমি এতিয়া আছোঁ, আমি তিনিজনী আছোঁ বাৰু আৰু বহুত আছে। গোটেই আৰিয়াখানে উঠি আহিব যেন লাগিছে মোৰ আৰু দেখাই দিম মই যদি কাৰোবাৰ কোনোবা তেনেকৈ লগ পাওঁ আৰু গাইজ এটা কথা মোৰ মানে কনফিডেঞ্চ লেভেলটো অলপ জিৰ' হৈ আছে, নিউ বিগিনাৰ ন। যদি আপোনালোকে কিবা টিপছ জানে অলপ ক'ব মানে মানুহৰ ওচৰতো যাতে মই পূৰা কনফিডেঞ্চত কথাবিলাক ক'ব পাৰোঁ। একো নাই আৰু ইয়াৰ ফেঞ্চি বজাৰ খোলাই নাই আৰু আমি আহি উপস্থিত। একো নাই, আমি ফাৰ্ষ্ট কাষ্টমাৰ হ'ম। হা হিমাশ্ৰী কিবা এটা কৈ দিয়া তুমি। আজি তুমি কিমানমান বাজেটত মানে বজাৰ কৰিব আহিছা? নাজানো ঠিকছা মানে ঠিকচাই পইচা লৈছি, ঠিকচাই বজাৰ কৰিব। একো নাই দে, মই চাই থাকিম আৰু হিমাশ্ৰীকেইটাই দেখাই দিম আৰু তো মই কিনিছোঁ বুলি নেকি। গৈছি তুমি কৈ দিয়া তোমাৰ কিমান বাজেট? নাই মোৰ একো বাজেট নাই। মাকচান হলকাই দিয়া আকৌ মোৰ লগ লাগে। একো নাই দেখাই দিম অলপ পিছত। বহুত গৰম লাগছে। কাপল এনাৰ্জি লছ হৈ গৈছে আমাৰ। মুখখন দেখাই দিব। হয় তিনিটা। দিনটোৰ আৰম্ভণি আমি কৰিম এটা নেমু চাহপাত। এনাৰ্জি লছ হৈ গৈছে আমাৰ। ষ্টাৰ্টিং শ্বপিঙৰ কি কৰিলোঁ জানেনে? দেখিছেই যে মোৰ মানে কি হয়, সৰু বাচ্ছাবিলাকৰ বস্তুবিলাক দেখিলে একদম মৰম লাগি যায় আৰু জানেইতো মোৰ ভাগিনী এজনী আছে, তো তাইৰ কাৰণে সৰু চাই চেণ্ডেল একযোৰ লৈ ল'লোঁ। বৰ মৰম লাগিছে, কিউট লাগিছে। মই ৰুমত যাই দেখুৱাম বাৰু। আৰু তেনেকৈ কিবাকিবি চালোঁ আৰু এই ইয়াৰিংছবোৰ যে ষ্টাৰ্টিং 50 ৰুপিছৰ পৰা হৈছিল, ভালো লাগিছে বাৰু। মই কেইযোৰমান লৈ ল'লোঁ তেনেকৈ। আৰু আমি এই সৰু গলিবিলাকত গৈ দোকানবিলাক যে আছে তাতে গ'লোঁ টি চাৰ্ট টপ এনেকৈ চাবলৈ। আৰু ইমান বাহিৰত গৰম নহয় মানে ইয়াতে অলপ ফেনৰ হাৱা পাই মানে একদম ভাল লাগি গৈছে আৰু ৰিলেক্স ফিল হৈ গৈছে, যাবই মন নাই। আৰু এই ফেঞ্চি বজাৰ যে আহিছে এই গলিটোত গৈছেনে নাই বাৰু? পূৰা ঈদ ভাইবছ আহি গৈছে ন, কি সজাইছে। আৰু মই তাৰপিছত লগ পালে চাওকচোন, মোৰ স্কুল ফ্ৰেণ্ড হয় মানে কি ক'ম আৰু মানে হঠাৎকৈ লগ পাই গ'লোঁ। আৰু আমি এটা প্ৰফেশ্যনেলৰে হয়, তাইও নাৰ্ছিঙে কৰিছে কিন্তু আমি লগ পোৱা নহয়। বহুত ভাল লাগিল কিন্তু ইমান মানুহৰ ভিৰ। তাইক তেনেকৈ বাই কৈ আহিলোঁ। পিছত একদম গল শুকাই গৈছে আৰু ৱাটাৰমেলন কিনি খাই ল'লোঁ। তো ভাবিলোঁ আমি অলপ ৰেষ্ট লওঁ, ক'ত যাওঁ ভাবি আছোঁ। তো ভাবিছোঁ যে ইয়াতে আদাবাৰী বাছ ষ্টপৰ একদম ফ্ৰণ্টত বুলিয়ে ক'ব পাৰি, তাতে যাব পাৰি। ধুনীয়া, বহুত বেছিয়ে ভাল লাগে আৰু তাতে অলপ টাইম আমি থাকিলোঁ। মই ৰীল এটা বনাইছোঁ, আপলোড কৰিছোঁ অলৰেডি। আপোনালোকে যদি চোৱা নাই চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু আমি তাৰপিছত তেনেকৈতো আহিলোঁৱেই, তো ভাবিলোঁ কিবা এটা খাই লওঁ। কি খাই লওঁ, তেনেকৈ ভাত খাবৰ কাৰণে সোমালোঁ। একো নাখালোঁ কিন্তু বহুত ভোক লাগিছে। যাই কাৰণে বাৰু কেণ্টিনত খাব পাৰিম কিন্তু ভাবিছোঁ যে মানে কি গেষ্ট্ৰিক উঠি যাব। ৰাতিপুৱা আমি পুৰি খাইছোঁ তো ভাত খাই লওঁ অলপমান। এই ইয়াতে গৌৰীপুৰত আছে বৰলুই। ক'ব গ'লে মানে কি হয়, আমাৰ হোষ্টেলৰ পৰা একদম ওচৰতে হয়। গৌৰীপুৰ চকীগেট কিমাননো ডিষ্টেঞ্চ ন, একদম ওচৰতে হয়। আমি মানে সদায় প্লেনিং কৰি থাকোঁ বুলিয়ে ভাবিব পাৰে। আৰু মানে কি হয়, আমি কওঁ যে আমিতো তেনেকৈ আউটিং নাযাওঁৱেই, তো কেতিয়াবা এনেকৈ ছানডে আমি যাম দেই দুপৰীয়া এসাঁজ খাবলৈ, কিন্তু আমাৰ নহয় এনেকুৱা প্লেনিং ছাকচেছটো। এতিয়া আমি কৈ আছোঁ তো আমি এনেকৈয়ে মিলাব লাগিব। আজি আহিলোঁ, ইমান দিন মানে ভাবি আহিলোঁ। কিন্তু ইয়াৰে মানে কি ক'ম আৰু, এটা মোৰ চবচে বেছি ভাল লাগিছে ইয়াৰ কৰ্মচাৰী
এইখিনিতে গোটেইখিনি কৰ্মচাৰী আমাৰ অসমীয়া যিযোৰ সাজ পৰিধান কৰিছে তাতোকৈ বেছি গোটেই অসমীয়া থালিখন ভেজ থালি আছিল মানে কি নাছিল মানে ইয়াত কি নাছিল দালি 3 বিধমান দিছিল তাৰ লগত ক্ষীৰ লাজবাব আছিল মানে বহুত বেছি টেষ্টি আছিল ক্ষীৰটো আৰু আমি একচুৱেলি ফিছ থালি লৈছিলোঁ ফিছ থালি ল'লোঁ ফিছটো বহুত বেছি টেষ্টি আছিল মাছৰ তৰকাৰীটো তাৰ লগত মাছ পোৰা দিছিল মাছ পিটিকা দিছিল ৱাও বহুত বেছিয়ে ভাল লাগিছিল খাই কেনে আমি যিহেতু ফিছ থালি লৈছিলোঁ তো পইচাটো আমাৰ 260 পৰিছিল মিনিমাম আৰু ফিছ থালি 120ৰ পৰা ষ্টাৰ্টিং আছে আপোনালোকে যে আহি কেতিয়াবা ইফালে আহিব পাৰে যাই কাৰণে নাজানো ন যাবি কাগজে সুধিম ইমান ধূলি পাই গ'ল গাইছ ৰুমত যাই লগ পাই আছোঁ আৰু হোষ্টেল এণ্ট্ৰি হোৱাৰ পিছত অল টাইম কৰিবলগীয়া চাইন গেট পাছখন ৰিটাৰ্ণ লোৱা এইবিলাক কৰি ল'লোঁ আৰু মই কৈছোঁ ফাৰ্নাজে চাইন কৰা নাই ফাৰ্নাজ তুমি যদি ভিডিঅ'টো চাই আছা কমেণ্ট এটা কৰি দিবা আৰু গাইছ এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বুলি ক'ব পাৰি আৰু মই বাৰু ড্ৰেছ কি কিনিলোঁ সেইটো অলপ ৰিভিউ দেখাই দিম আৰু বাকী আপোনালোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো এইখিনিলৈ চোৱাৰ বাবে আজিলৈ এৰিছোঁ বাই